অনুশীলনী R1 ৰ question number 7 to চোৱা question number 7 ত কি দিছে 2/11 আৰু 1/6 ৰ মাজৰ যিকোনো দুটা পৰিমেয় সংখ্যা লিখা তো কেনেকৈ আৰম্ভ কৰো চোৱা আমি প্ৰথমে সংখ্যা দুটা লিখি লও 2/11 আৰু এটা কি 1/6 তাৰ পিছত চোৱা সংখ্যা দুটাৰ হৰ মিল নাই প্ৰথমটোৰ হৰত আছে চোৱা 11 দ্বিতীয়টোৰ হৰত কি আছে 6 আছে আমি প্ৰথমে কি কৰিলাম সংখ্যা দুটাৰ ভগ্নাংশ দুটাৰ হৰ মিলাই লম এটো হৰটো কেনেকৈ মিলাবা চোৱা ইয়াত তলত আছে কি ইয়াত হৰত আছে কি প্ৰথম সংখ্যাটোৰ হৰত কি আছে 11 এই 11 দি আমি তলৰ সংখ্যাটোক পূৰণ দিম তলৰ ভগ্নাংশটোৰ তলে ওপৰে দুৰ ঠাইতে আমি 11 দি পূৰণ দিম আৰু দ্বিতীয় সংখ্যাটোৰ হৰত কি আছিল 6 এই 6 দি আমি প্ৰথম ভগ্নাংশটোৰ ওপৰে তলে পূৰণ দিম তলত পূৰণ দিলো 6 দি ওপৰতো আমি কি দি পূৰণ দিলো 6 দি এবাৰ চোৱা কি হয় 6 2 গুণ 12 তলত হল কি 6 11 গুণ 66 ইয়াত 11 1 গুণ 11 6 11 গুণ 66 এবাৰ লক্ষ্য কৰা সংখ্যা দুটাৰ ভগ্নাংশ দুটাৰ হৰ মিলি গৈছে ইয়াতো 66 ইয়াতো 66 এবাৰ আমি কি কৰিম আমাক কি কৈছে সংখ্যা দুটাৰ মাজৰ যিকোনো দুটা পৰিমেয় সংখ্যা লিখিব কৈছে দুটা পৰিমেয় সংখ্যা লিখিব লাগে এইবাৰ আমি কি কৰিম ইয়াত চোৱা সংখ্যা দুটাৰ ওপৰত কি আছে 11 আৰু 12 তলৰ সংখ্যা তলৰ হৰটোত ঠিকই আছে একে আছে 66 66 তো ওপৰত আছে কি এটাৰ ওপৰত আছে 11 এটাৰ ওপৰত আছে 12 যেটো 11 আৰু 12 এর মাজত স্বাভাৱিক সংখ্যা নাই বা কোনো অখণ্ড সংখ্যা নাই গতিকে আমি কি কৰিম এই সংখ্যা দুটা মাজত আমাৰ কেইটা সংখ্যা লাগে দুটা সংখ্যা লাগে আমি কি লম 2 + 1 কি লম 2 + 1 মিনিমাম এইখিনি লম আর কি লম 2 + 1 2 + 1 মানে কি 3 আমি কি কৰিম ওপৰতো আমি ওপৰত কি আছিল 12ক আমি 3 দি পূৰণ দিম তলত আছিল কি 66 ইয়াকো আমি কি দি পূৰণ দিম 3 দি পূৰণ দিম একে কামটো আমি তলতো কৰিম 11 * 3/66 * 3 এটো যদি তুমি 2 + 1 এর হলনি 2 + 1 মানে 3 হলনি যদি আৰু ডাঙৰ সংখ্যা দি পূৰণ দিয়া তথাপিও মিলিব আমাৰ কম পক্ষেও কি দি পূৰণ দিব লাগিব 3 দি পূৰণ দিব লাগিব তেতিয়াহে আমি দুটা পৰিমেয় সংখ্যা পাম মানে প্ৰথম ভগ্নাংশটো আৰু দ্বিতীয় ভগ্নাংশটোৰ মাজৰ আমি কেটা পৰিমেয় সংখ্যা পাম দুটা পৰিমেয় সংখ্যা পাম তাৰ কাৰণে আমি মিনিমাম কিহেৰে পূৰণ দিব লাগিব 3 ৰে পূৰণ দিব লাগিব তোমালোকে 3 4 5 এনেকুৱা পূৰণ দিব পাৰিবা নাইবা 10 দি পূৰণ দিব পাৰিবা 10 দি পূৰণ দিলে আমাৰ পূৰণটো কি হয় সহজ হয় গতিকে চাও কি হয় 12 আৰু 3 পূৰণ কৰিলে কি হ'ব 3 12 গুণ 36 আৰু 66ক 3 দি পূৰণ দিয়া 3 6 গুণ 18 3 6 গুণ 18 19 198 হ'ব ইয়াতো তলত 6 পূৰণ ফলটো একে হ'ব তলৰ 198 হ'ব আৰু ইয়াত কি হ'ব 3 11 গুণ 33 এতিয়া 2/11 মানে কি হল 36/198 আৰু 1/6 মানে কি হল 33/198 এতিয়া তলৰ সংখ্যাটো একে আছে 198 মানে ভগ্নাংশ দুটাৰ হৰ দুটা একে আছে এতিয়া আমি ওপৰত মাজৰ সংখ্যা লিখিম ওপৰত কি আছে 33 আৰু এটাৰ ওপৰত আছে 36 এতিয়া 33 আৰু 36 এর মাজৰ সংখ্যা কি হ'ব নিশ্চয় এটো কি হ'ব 34 35 এই দুটা হ'ব গতিকে আমি কি লিখিব পাৰো 2/11 আৰু 1/6 এর মাজৰ দুটা পৰিমেয় সংখ্যা হল এটা হ'ব কি 33 এর পাছত কি আছিল 34 বাই এটো থাকিব 198 টো থাকিব আৰু 34 এর পাছত কি আহিব 35/198 এটা লক্ষ্য কৰা 34 আৰু 35 এই দুটাই কাৰ মাজত আছে 33 আৰু 36 এর মাজত আছে আৰু তলত কি আছে হৰটোৰ 198 আছে 198 তলত দিব লাগিব গতিকে এটো হ'ব আমাৰ উত্তৰ এবাৰ কোশ্চেন নম্বৰ 8 টো চাই লোৱা কি দিছে সৰল কৰা √10 * √5 আৰু লগতে কি লিখি দিছে √2 = 1.41 হলে প্ৰদত্ত সংখ্যাৰ আসন্ন মান কি হ'ব ইছৰখিনি উলিয়াব লাগিব প্ৰথমে আমি সৰল কৰি লও আমি কি সৰল কৰিম আমাৰ সংখ্যাটো কি √10 * √5 তেছা √10 মানে এনেকৈ লিখিব পাৰো
ৰুট অভাৰ 2 ইনটু 5 5 2 গুণ 10 এনেকৈ লিখিব পাৰোঁ তাৰপিছত চোৱা ৰুটৰ ভিতৰৰ সংখ্যা দুটা আমি বেলেগ বেলেগকৈ লিখিলোঁ ৰুট 2 ইনটু ৰুট 5 ইনটু ৰুট 5 এতিয়া চোৱা ৰুট 2 ইনটু এই দুটা ৰুট 5 যে আছে দুটা ৰুট 5 পূৰণ কৰিলে কি হ'ব এটা 5 আহিব যিকোনো দুটা ৰুট থকা সংখ্যা একে সংখ্যা পূৰণ কৰিলে সেই সংখ্যাটো আহিব মানে ৰুট চিহ্নটো নাইকিয়া হৈ যাব তাৰমানে এইটো কি হ'ল 5 ৰুট 2 এইটো হ'ল আমাৰ উত্তৰ ফাৰ্ষ্ট পাৰ্টৰ উত্তৰ মানে সৰল কৰি আমি কি পালোঁ 5 ৰুট 2 পালোঁ এতিয়া আমাক কি কৈছে চোৱা এতিয়া আমাক কৈছে যে ৰুট 2 ইকুৱেল টু 1.41 হ'লে প্ৰদত্ত সংখ্যাৰ আসন্ন মান কি হ'ব আমাক দিয়া আছে কি ৰুট 2ৰ মান কিমান 1.41 এতিয়া এনেকৈ লিখিবা এতিয়া ৰুট 2 ইকুৱেল টু 1.41 হ'লে প্ৰদত্ত সংখ্যাটো কি আমাৰ প্ৰদত্ত সংখ্যাটো হ'ল ৰুট 10 ইনটু ৰুট 5 ৰুট 10 ইনটু ৰুট 5 এইটো হ'ল আমাৰ প্ৰদত্ত সংখ্যা ইয়াৰ মানটো আমি কি পাইছোঁ চোৱা প্ৰদত্ত সংখ্যাটোৰ মান কি পাইছোঁ 5 ইনটু ৰুট 2 পাইছোঁ 5 ইনটু ৰুট 2 5 ইনটু চোৱা ৰুট 2ৰ মান কিমান ৰুট 2ৰ মান হ'ল 1.41 এইটো পূৰণ কৰি দিয়া 5 1 গুণ কিমান হ'ব 5 4 5 গুণ 20 5 1 গুণ 5 7 2 7 7.05 এইটো হ'ব আমাৰ কি ৰুট 10 ইনটু ৰুট 5ৰ মান যেহেতু 1.41 হ'ল ৰুট 2ৰ আসন্ন মান গতিকে ৰুট 10 ইনটু ৰুট 5 যিটো মান পালোঁ ইয়াৰ যিটো মান পালোঁ আমি 7.05 এইটো কি হ'ব ইয়াৰ আসন্ন মানে হ'ব আসন্ন মান মানে এপ্ৰক্সিমেট ভেলু মানে এইটো একেবাৰে একুৰেট ভেলুটো নহয় এইটো ওচৰা ওচৰি এটা ভেলু